কুমাৰ পথাৰত লহপহকৈ বাঢ়িছে এডৰা অবিশ্বাসৰ চাৰিৰঙী কঠীয়া। নমস্কাৰ বন্ধুসকল, আজিৰ প্ৰভাতী একাপ চাহেৰে আৰম্ভ কৰিছো। একাপ চাহেৰে কেতিয়াবা বহুত কথা আৰু স্মৃতি সোঁৱৰাই যায় নহয়নে? পিছে আমাৰ ৰাতিপুৱাৰ সোঁৱৰণিত দিনটো কি কৰিম তাক ভাবুতেই যায় আৰু মনৰ কথাবোৰ চাহৰ লগতে মিলি যায়। ঘৰৰ পৰা আহিয়ে ভাবিছিলো ৰুমটো চাফ কৰিব লাগিব বুলি, কিন্তু কৰিম বুলি ভাবি থাকোতে যায়। পিছে এই বস্তুটো চাওকচোন, আপোনালোকৰ আছিলে নে বাৰু? মই কিন্তু সন্ধিয়া মা পথাৰৰ পৰা উভতি অহালৈকে এই ফোনটোলৈকে বাট চাই আছিলো। বুঢ়া আঙুলিত অলপ কষ্ট হয়, কিন্তু আমেজবোৰ বেলেগ আছিল। চাহৰ পিয়লাটো লৈ বৰষুণ জাকক আদৰণি জনাই খিৰিকীৰ সন্মুখত বহিলো। এই প্ৰেম বা ভাল পোৱা বুলি নহয়, কিন্তু সকলোৰে জীৱনত গোপন ভাৱে হলেও এনেকুৱা কোনোবা থাকে যাক কব পাৰি, তুমি চালে মোৰ চকুলে অধৰে পৰাঞ্জুৰি। কথাষাৰ মোৰ নহয় দিয়ক কৌশিকদাৰ, সময়খিনিৰ লগত কিবা এটা কবলৈ মন গল। পিছে এই ট্ৰেজেডিবোৰ বাদ দিয়ক, দিনটো ৰুমতে অকলে শুই বহি খাই সন্ধিয়া ওলাই গৈ আকৌ খোৱাৰ আয়োজন। পিছে আজি এই বস্তুটো মই প্ৰথম খাম। আপোনালোকে খাইছে নে নাজানো, ইয়াক ঝালমুড়ি বুলি কয়। বিশেষ বস্তু একেবাৰে প্ৰয়োজন নাই, এটা পিয়াজৰ সৰু সৰু টুকুৰা, লগতে বগাকৈ ফুটফুটীয়া মুড়ি, এটোপোলা